হে গাইজ, এই পৃথিৱীখনত বহুতো জীৱ জন্তু আছে, যেনেকৈ বাঘ, ভালুক, হৰিণ আৰু বহুতো আছে। আৰু এই জীৱ জন্তুৰ এটা এটা আয়ুস থাকে, যেনেকৈ বাঘ এটাই 10 বছৰ জীয়াই থাকিল, হাতী এটাই 5 বছৰ জীয়াই থাকিল। সেনেকৈ জীৱ জন্তুৰ এটা এটা আয়ুস থাকে, যেনেকৈ মানুহৰ থাকে। কিন্তু আজি মই আপোনালোকক এই পৃথিৱীৰ সকলোতকৈ কম আয়ুস থকা জীৱৰ নাম ক'ম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ সকলোতকৈ কম সময় জীয়াই থকা জীৱটোৰ নাম হ'ল মে ফ্লাইছ। ই অকল 24 ঘণ্টাই জীয়াই থাকে। যদি আজি জন্ম হ'ল মানে কালি মানে সি চেছ আৰু কালি ইয়াকে গছৰ পাতত দেখা পাব, তাৰপিছত পানীত থাকে, মহৰ নিচিনা বস্তু আৰু এইটো। 2 নম্বৰটো হ'ল এইটো গেষ্ট্ৰট্ৰিক্স। ই অকল 3 দিনহে জীয়াই থাকে, মানে 3 দিনৰ পিছত ই চেছ আৰু। 3 নম্বৰটো হ'ল ড্ৰোন এণ্ট। ই অকল 3 সপ্তাহে জীয়াই থাকে, মানে যোনটো উৰা পৰুৱাটো, তাৰপিছত ইও সেই চেছ। 4 নম্বৰটো হ'ল এইটো হাউচ ফ্লাই, যোনটো আমাৰ এই গাখীৰ আনিলি, মিঠাই আনিলি, ভাততো কেতিয়াবা পৰি থাকে, মৌ মাখি। ই অকল মাত্ৰ 4 সপ্তাহে জীয়াই থাকে, তাৰপিছত ইও সেই চেছ হৈ যায়। 5 নম্বৰটো হ'ল এইটো ড্ৰেগন ফ্লাই, যোনটো আমি সৰুতে হেলিকপ্টাৰ বুলি কৈছিলোঁ, ইয়াক জীয়াই বুলি কয়। ই অকল 4 মাহে থাকে, তাৰপিছত ইও সেই শেষ হৈ যায়। 6 নম্বৰটো হ'ল এইটো ৰেড, মানে নিগনি, আমাৰ ঘৰত যে কাপোৰ চাপোৰ কাগজ মাহ টুকে। ই অকল 1 বছৰেই জীয়াই থাকে। যদি আৰু মেকুৰীৰ যদি ভোজন হৈ যায়, তেতিয়াহ'লে 1 বছৰো নাযায় কিজানি, তাৰে আগতে ইও চেছ হৈ যায়। 7 নম্বৰটো হ'ল এইটো, ইও অকল 1 বছৰহে জীয়াই থাকে। 1 বছৰৰ পিছত ইও শেষেই হৈ যায় আৰু। তো ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।